নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী। অসমত তৃতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আজি পঞ্চম অধ্যায়, বাপেক পুতেক। বলক তেন্তে আৰম্ভ কৰোঁ। হলকান্ত বৰুৱা গুৱাহাটীৰ বৰফুকনে পতা যুগকান্ত বৰুৱাৰ পুতেক। গদাধৰ সিংহৰ দিনতে তেওঁৰ বাপেক ৰংগপুৰৰ পৰা পলাই আহে আৰু বৰফুকনক মুছলমানৰ যুঁজত সহায় কৰি বৰুৱা বিষয় পায়। হলকান্ত সৰুৰে পৰা বাপেকৰ বৰ আদৰৰ ল'ৰা আছিল। ল'ৰাকালত তেওঁ ভালকৈ লেখা পঢ়া নিশিকিলে আৰু সেইকাৰণেই তেওঁৰ স্বভাৱটো অলপ উদ্ধত আছিল। তেওঁ সকলোকে, বিশেষ কামৰূপীয়া মানুহক ঘৃণাই কৰিছিল আৰু নিজকে সংসাৰৰ সকলো মানুহতকৈ ডাঙৰ যেন বিবেচনা কৰিছিল। তেওঁ টিঙিৰা মূৰা আৰু গায়ে গোটে লাহি বিধৰ মানুহ আছিল। তেওঁৰ পুতেক আমাৰ এই আখ্যানৰ নায়ক লক্ষীকান্ত ডেকা বৰুৱা হ'লে স্বভাৱত বাপেকৰ সম্পূৰ্ণ বিপৰীত আছিল। তেওঁ উতনুৱা স্বভাৱৰ ডেকা নাছিল। তেওঁ বৰ শান্তশিষ্ট, শৰীৰত বল আৰু হৃদয়ত সাহ আছিল। মন তেওঁৰ উন্নত, হৃদয়ত হিংসা, দেশ পৰশ্ৰীকাতৰতা ইত্যাদি কুবৃত্তিবিলাকে ঠাই নেপাইছিল। তেওঁ আনকি স্বদেশৰ হিতৰ অৰ্থে প্ৰাণ দিবলৈকো আগবাঢ়িব পাৰিছিল। তেওঁৰ বাপেক হলকান্ত বৰুৱাৰ ধন জন, মাটি বৃত্তি, বেটী বাণ্ডি সৰহ পৰিমাণে আছিল। তেওঁৰ লক্ষ্মীকান্তৰ নিচিনা পুতেক, তিলোত্তমাৰ দৰে জীয়েক, বিচিত্ৰীৰ দৰে গুণৱতী ভাৰ্যা আছিল। তেওঁক ঈশ্বৰে সকলো প্ৰকাৰে সুখী কৰিছিল। কিন্তু তেওঁ ইমানবিলাক সুখ-সম্পত্তিৰ গৰাকী হৈও প্ৰকৃতপক্ষে সুখী হ'ব নোৱাৰিছিল। ইয়াৰ কাৰণ অকল বৰ্ণগৰীয়া বৰুৱালৈ তেওঁৰ হিংসা। তেওঁৰ ইমান ওচৰতে তেওঁতকৈ ধনে জনে মানে আৰু এজন ডাঙৰ মানুহ থাকিব এইটো কথা তেওঁৰ নাটনি। বিশেষ বৰ্ণগৰীয়া বৰুৱাৰ ঘৰ তেওঁৰ পিতৃবৈৰী। তেওঁ বৰ্ণগৰীয়া বৰুৱাৰ বেয়া হ'লেই ভাল পাইছিল। সেইদিনাখন ফাকুৱাৰ পৰা উলটি আহিবৰে পৰা আমাৰ ডেকা লক্ষ্মীকান্ত বৰুৱাৰ মনত কিবা এটা চিন্তা হৈছিল। উঠোতে বহোতে, খাওঁতে শুওঁতে তেওঁৰ সদায় হাঁহুমুনিয়া শুনা গৈছিল। কীৰ্তন ঘৰত ৰূপহী গাভৰুজনীক দেখিবৰে পৰা তেওঁৰ এনে বিলাই হৈছিল। তেওঁ মানুহৰ মুখে শুনিছিল সেই গাভৰুজনী চণ্ডী বৰুৱাৰ ধৰ্মীয়া জীয়েক। সেই চণ্ডী বৰুৱাৰে সৈতে তেওঁৰ বাপেকৰ যে বিৰোধ ভাৱ আছিল এইটো কথাও তেওঁ সুন্দৰকৈ জানিছিল। এনেস্থলত তেওঁৰ সেই ৰূপহী গাভৰুজনীক পাবৰ আশা কৰা বৃথা এইটো জানিয়েই তেওঁ মনত অধিক দুখ পাইছিল। আমাৰ পাঠক আৰু পাঠিকাসকলে কেৱে লক্ষীকান্তৰ নিচিনা ভাল স্বভাৱৰ ডেকা এজনক এনেবিলাক আচৰণ কৰা দেখি পেটে সম্বন্ধিত তেওঁক নিন্দা কৰিবলৈ ইচ্ছা কৰিব আৰু সেই কথা আমি জনোৱাৰ বাবে আমাকো চাগৈ বেয়া পাব। কিন্তু আমি কি কৰিম? সেই কথাত বেজাৰ পালেও আমাৰ একো উপায় নাই। আজি ভালেমান দিন হ'ল আমি আমাৰ এজন বন্ধুৰ পৰা জানিব পাৰিছিলোঁ যৌৱনৰ হেনো এচাটি পচুৱা বতাহ আছে। সেই পচুৱা বতাহ চাতি হেনো সকলো মানুহৰে গাত এবাৰ লাগে আৰু সেই বতাহ লাগিলে হেনো গাঁৱলীয়া ডেকাই এঠাইত এটা লেঠা লগাই কেছাৰী ঘৰত উপস্থিত হয়। চহৰৰ লাখৰ ডেকাই হেনো শখৰ যাত্ৰাৰ দলত সোমায় আৰু নাটক উপন্যাস পঢ়ি মাৰ্জিত ৰুচিৰ প্ৰেমৰ মূল বুজা হয়। লাজকুৰীয়া ডেকাই হেনো বাটে পথে দেখা গেন্ধেলিতে তিলোত্তমা অপেশ্বৰীৰ ৰূপ অৰ্পণ কৰি সেই গেন্ধেলিৰ উদ্দেশ্যেই তাই জানিব পাৰকেই বা নোৱাৰকেই দৰশনবিনে প্ৰাণে যায়। কোঠা গেলে পাব তাৰে বলে দে আমায় এনেবিলাক পদ আওৰায়। আৰু লেখা পঢ়া জনা বুদ্ধি থকা দুই এজন ডেকা হেনো হঠাতে কবি হৈ উঠে আৰু সকলোৰে মুখে শুনো তাতে বহি কোনো মানুহে সঁচানে ভাল পায় ইত্যাদি শুৱলা আৰু নতুন কবিতা লেখে। বন্ধুৱে কোৱা কেইফাকি কথাই যদি সঁচা হয় তেন্তে আমাৰ লক্ষীকান্ত ডেকা বৰুৱাইও কীৰ্তন ঘৰত মনোমতীৰ নিচিনা ৰূপহী গাভৰুজনীক দেখি সেই গাভৰুলৈ হাঁহুমুনিয়া কৰাটো একো আচৰিত কথা নহয় আৰু আমাকো সেইবাবে বেয়া পাবলগীয়া কথা নহয়। আছে লক্ষীকান্তই এইদৰে মনতে গুণি ভাবি এদিন দুপৰীয়া তেওঁৰ শোৱা কোঠালিত বিচনাত পৰি হাঁহুমুনিয়া কাঢ়ি আছে। এনেতে মেলচৰাৰ পৰা বাপেকে তেওঁক মাতি পঠালে। তেওঁ লৰালৰিকৈ গৈ মেলচৰাত বাপেকৰ আগত বহিল। বাপেকে সেই সময়ত মেৰধাৰী পাৰি গুৰগুৰি টানি তেওঁৰ ফৈদৰ ৫-৬ জনমান মানুহেৰে সৈতে মেল পাতি আছিল। লক্ষীকান্তক গৈ আগত বহা মাত্ৰকে তেওঁ ক'লে, "বোপা, তই দেখোন আজি কেইদিনমানৰ পৰা মনটো মাৰি আছ?" লক্ষীকান্তই ক'লে, "দেউতা, মোৰ গাটো ভাল লগা নাই।" হলকান্তই ক'লে, "তোৰনো কি হৈছে নকৱ কেলেই?" লক্ষীকান্তই আকৌ ক'লে, "দেউতা, মোৰ তেনে বিশেষ একো হোৱা নাই।" এইবাৰ হলকান্তই ক'লে, "বাৰু এইবাৰ বৰপেটাৰ কীৰ্তন ঘৰৰ ফাকুৱাত কিমান মানুহ হৈছিল?" লক্ষীকান্ত, "দেউতা, এইবাৰো ফাকুৱাত আগৰ দৰেই মানুহ হৈছিল।" হলকান্ত,
গুৱাহাটীৰ ফালৰ মানুহ কোনোবা লগ পাইছিলিনে? লক্ষ্মীকান্ত শুৱালকুছিৰ ফালৰ কেইবাজোৰো মানুহকো লগ পাইছিলোঁ। হলকান্ত আমাৰ উজনিৰ ফালৰ কিবা বুজ বতৰা পালিনে? লক্ষীকান্ত দেউতা মই শুনিলোঁ মানে হেনো আমাৰ স্বৰ্গদেউক এইবাৰ যুঁজত ঘটোৱাই উজনিৰ ফালৰ পৰা দেশনগৰ ৰূপান্তৰ কৰি আহিব লাগিছে। হলকান্ত আমাৰ স্বৰ্গদেউনো কলৈ গ'ল? লক্ষ্মীকান্ত আমাৰ স্বৰ্গদেউ হেনো ভটিয়াই আহি গুৱাহাটীত নকৈ পতা বৰফুকনৰ লগ লাগিছে আৰু বৰফুকনে হেনো মানৰ লগত ৰণ দিবলৈ সৈন্য সামন্ত গোটাইছে। হলকান্ত এৰা ময়ো সেই কথাকে শুনিছোঁ। কিন্তু কি আচৰিত বৰফুকনে দেখোন মোলৈ একো বুজ বাতৰি পঠোৱা নাই। লক্ষ্মীকান্ত বৰফুকনে আমালৈকো মানুহ পঠাব পায়, সেই মানুহ আহি পোৱা নাই হবলা। হলকান্ত এৰা সেইটোৱেই হ'ব পায়। পুতেকে সৈতে এই কথা বতৰা পাতি হলকান্তই তেওঁৰ সমজুৱা কেইজনলৈ চাই সুধিলে, সমজুৱাসকল এতিয়ানো আমাৰ কি কৰা জগত? সকলো কথাকেই শুনিলা। সমজুৱাবিলাকে ক'লে, দেউতা আমাৰ সৈন্য সামন্তলৈ এতিয়াৰে পৰা সাজু হোৱা যুগুত। হলকান্ত এৰা ময়ো তাকেই ভাবোঁ। বাৰু কোৱাচোন তোমালোকে কোনে কিমান ৰনুৱা দিব পাৰিবা? সমজুৱাসকলৰ দুজনে ক'লে, দেউতা আমি দুয়ো আমাৰ খেলৰ পৰা 800 ৰনুৱা দিব পাৰিম। সি চাৰিজন সমজুৱাই ক'লে, দেউতা আমি আমাৰ চাৰিও মেলৰ পৰা খেলে প্ৰতি 800-900 ৰনুৱা দিব পাৰিম। হলকান্ত তেনেহ'লে আমাৰ মুঠতে প্ৰায় 4000 ৰনুৱা হ'ব। কিন্তু ইমান কম ৰনুৱাৰে সৈতে মানৰ 15,000 ৰনুৱাৰ লগত আমি কেনেকৈ যুঁজ দিম? লক্ষ্মীকান্তই ক'লে, দেউতা আমাৰ আটাইবিলাক বৰুৱা লগ লাগিলে আমি বৰফুকনক 15,000 ৰনুৱা দিব পাৰিম আৰু দেউতাই আদেশ কৰক মানৰ এই যুঁজলৈ মই যাম। হলকান্ত বাৰু সেই বিষয়ে সময়মতে ঠাৱৰ কৰা যাব। এইবিলাক কথা বতৰাৰ পাছত বৰুৱাৰ মেল ভাঙিল। সমজুৱা 6জন ঘৰাঘৰি গ'ল। বাপেক পুতেক দুয়ো আকৌ নিজ নিজ ঘৰলৈ সোমাল। প্ৰিয় শ্ৰোতাসকল যুদ্ধৰ আৰম্ভণি হৈছে যেন লাগিছে নহয়নে বাৰু? পঞ্চম অধ্যায় সমাপ্ত হৈছে। আকৌ লগ পাম 6ষ্ঠ অধ্যায়ত। তেতিয়ালৈ ধন্যবাদ।